আমি ফুলনি মানে বাগিচা পাতিছোঁ আপোনালোকক সম্পূৰ্ণ হ'লে দেখুৱাম বনাই আছে এতিয়া ফুলনি মানে বাগিচা মানে ফুলনি আমি ফুল ল'বলৈ আহিছোঁ বহুত ধুনীয়া ধুনীয়া ফুল আছে ৰ'ব দেখাই আছোঁ ইয়ে বহুত বহুত কেইটকা কৈছে এইবোৰ হা আপকেইটা লৈ লওঁ ফুলটো ল'লোঁ যাওঁতে লৈ যাম মৰম লাগিছে ন আপকেইটা অকণি অকণি A few moments later. হাই মই আকৌ আহি গ'লোঁ মানে ফুল চুল ৰুই হ'ল এতিয়া ৰাতি ভাতো খালোঁ এতিয়া টাইম হ'ল 11:30 পাখি এতিয়াও হোৱাই নাই বান্দৰ চাই আছে আৰু আজি ভাইটি এটা বাৰ্থডে আছে আৰু ভাইটিটোৰ মাকে এটা কেক দিছে তাক 12টা বজাত ছাৰপ্ৰাইজ কেক কাটিবলৈ আৰু আজি ডিচেম্বৰ 7 তাৰিখ 8 তাৰিখ মানে হ'ব আৰু 8 তাৰিখ এটা বাৰ্থডে আৰু ব'লক আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ আৰু ভিডিঅ' কৰি খোলা খোলা Ganda dah balik kau ada. Kan di Batia. Guys, আমি বজাৰ কৰি আহিলো মানে বজাৰ কৰিবলৈ গৈছিল ভিডিঅ' কৰাই নহল বহুত মানুহ আৰু লৰালৰি হ'ল এতিয়া বাৰ্থডে পাৰ্টিও আছে আৰু কি বজাৰ কৰিলো অকণমান দেখুৱাই দিওঁ এনেকুৱা প্লাজো 3টা কিনিলো তাই সুমাৰ আৰু মোৰো কিনিলো পুৰা দেখাইছে সেই এইকেইটা আৰু বাৰ্থডে বয়লে এইটো এটা চাৰ্ট এইটো এটা টি চাৰ্ট এইটা অফিচত পিন্ধিব পাৰিব এইটো টপছ আৰু এই আমাৰ তাৰপৰা পাখি ভাগৰকেইটা দেখুৱাই দিয়াচোন পটককৈ ফ্ৰকটো দেখুৱা শ্বুজ দুযোৰ কিনিলোঁ তাই আগত দুযোৰহে আছে এইটো এটা ফ্ৰক ৰেষ্ট ক্ৰীম এইটো এইটো পানী খাবলৈ আগতে আনিলোঁ 2টা কিন্তু ডাঙৰ হ'ল এইটো সৰু এইটো নুচুবা এইটো পানী বটল হয় এই শাইনিং ধুনীয়া কৰে এতিয়া ফ্লেছটো নাই জ্বলাৰ কাৰণে এনেকুৱা এইটো প্ৰাইচটো কিমান লৈছে ন এই 1500 টকা লৈছে ভাল লাগিছে আৰু ন দেখুৱাই দিলোঁ আৰু দেই ঠিক আছে তেতিয়া আকৌ বাৰ্থডে পাৰ্টিত লগ পাই আছোঁ কি খাবলৈনো বনাইছে যাব লাগিব এতিয়া যাম আৰু অকণ ফ্ৰেছ হৈ লওঁ বাই বাই পিছত আকৌ লগ পাই আছোঁ
বাৰ্থডেত মানে স্নেক্সত এতিয়া হেৰি বুটৰ লগত পিঁয়াজ যাব আৰু এতিয়া চিকেন বনাইছে চিকেন কাৰী মজা আৰু এইটো কি এইটো পেটু ফুটা এই ভাত আৰু মানুহ হোৱাৰ কাৰণে আহিব এইফালে ডান্স
Baba.